নমস্কাৰ সকলোক মই ক'বলৈ এটা আগবাঢ়ি গৈ আছোঁ। আমি অসমীয়া, অসমত থকা গোটেইসকলে অসমীয়াই। যে আজি আমাৰ কোনোবাই যদি মাতাল মানুহ যদি কৈ দিব পাৰে তাৰ মুখত যে আজি যিটো সোমাতৰা বাগানত যিটো ঘটনা ঘটিছে, যে অসমীয়া গায়ক এটা উঠিলে, কেইজনমান মদ খোৱা মাতালে কৈছে যে তোৰা নাবেজা বুলি কৈ আছে। যে এইটো কথা নহয়। আমি অসমত থকা সব জনগোষ্ঠীয়ে আমি মিলি জুলি থাকিব লাগিব আৰু আছোঁগেই যুগ যুগ ধৰি। আৰু যে যিকেইটাই সোমাতৰা বাগানৰ যিটো আমাৰ শিল্পীজনক যে অপমান দৰে কৈছে, কিন্তু তেওঁকতো চিলেকশ্যন কৰিছে কমিটিয়ে আৰু গাবলৈও মাতিছে তেওঁক। তেওঁ আহিছে, তেওঁ নিজ ইচ্ছামতে অহা নাই, কিন্তু সকলোৰ যে সমৰ্থন পাইহে তেওঁ ছিংগাৰ এজন আহে আৰু ছিংগাৰজন চিলেকশ্যন হয়। সেইকাৰণে সোমাতৰা বাগানৰ এই ছিংগাৰজন আহিছিলে। ছিংগাৰজনৰ নামটো বাৰু ক'বলৈ মই যোৱা নাই। তথাপিও মানে যে আজি সকলোক মই কৈছোঁ যে সেই ৩-৪জন কাৰণে আমি গোটেই যে আদিবাসী এই সমাজখন যে আমি বেয়া হৈ যাবলৈ যোৱা নাই। আৰু আমি সদায় ৰাতিপুৱা বা গধূলিলৈকে যে আমি সদায় অসমীয়াৰ লগতে আমি প্ৰায় আদিবাসী মানুহ, অসমীয়া মানুহ আমি একেবাৰে ৰাতিপুৱা উঠালৈকে চকুত দেখা দেখি হৈ থাকোঁ। যে আমাৰ কিছুমান ভণ্ডালী আছে, কিছুমান যে আমাৰ মদ খাই যে এইবিলাক কৰি আছে। অকল এইটোৱেই যে মঞ্চতে নহয়, যে বহুত মঞ্চতে ইহঁতি মদ খোৱাকেইটা উপদ্ৰৱ পৰে। মই বহুত দূৰৰ পৰা মই পাইছোঁ। চাহ বাগিচা তাত মানে শাৰদীয়া দুৰ্গা পূজা উপলক্ষে এটি মানে অনুষ্ঠান আয়োজিত কৰিছিলে তেখেতসকলে। মোক এই অনুষ্ঠানটিলৈ মোক আমন্ত্ৰণ জনাইছিলে তালৈ। আৰু তাত এটি খুব ধুনীয়া অনুষ্ঠান হৈ আছিলে। অনুষ্ঠানটোৰ মাজতে প্ৰকৃতিৰ সৃষ্টি দেখিবলৈ পালোঁ। সুন্দৰকৈ মই গীত পৰিৱেশন কৰি আছিলোঁ। সকলোবিলাক গীতেই মই 5-6টিমান গীত গালোঁ। যিহেতু পূজা বতৰ, পূজা গীত দুটি গালোঁ। তাৰপিছত আদিবাসী গীত গালোঁ। ঝুমুৰ গোৱা পিছত মোৰ মানে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সাৰ্থক জুবিন দাৰ এটি গীত, খুবেই জনপ্ৰিয় মাজুলী গীতটো মই হঠাৎ পৰিৱেশন কৰিছিলোঁ আৰু তেখেতসকলক মই অৱগত কৰি লৈছিলোঁ, অৰ্থাৎ জনাই লৈছিলোঁ। জনাই লোৱাৰ পিছতে মানে গীতটো মই পৰিৱেশন কৰি থাকোঁতেই তলৰ পৰা মানে মোক মঞ্চৰ তলৰ পৰা ৰখাই পিনে মাজতে অপ্ৰীতিকৰ সৃষ্টি কৰিছে যে ইয়াত মানে অসমীয়া নহ'বই, নচলিবই। মানে আমাৰ অসমীয়া জাতিটোক তেখেতসকলে মানে অৱমাননা কৰাৰ দৰে কৰিছে। যে মই মিছাকৈ নকওঁ, ময়ো এটা ভিডিঅ' বনাই থকা মানুহেই হয়। যে মই টিমন চাহ বাগিচাৰ কৰম ঝুমুৰত মই গৈছোঁ, নিজে ভিডিঅ' বনাই আছোঁ। তাত আমাৰ সকলো মৰমৰ ভাগ্যশ্ৰী গগৈয়ে যেতিয়া গান গাইছিলে, যেতিয়া বহুত মজা, বহুত হাজাৰ হাজাৰ মানুহক তেওঁ নচোৱালে। আৰু ময়ো তেওঁক আজি ইউটিউবত দিয়া নাই, মই ফেচবুকত দিছোঁ। যে তেওঁক আমি যে ইমান ভাল লাগিছে যে আমাৰ সকলো যদি তাত নেপালী মানুহ আছে, যদি আদিবাসী মানুহ আছে, গোটেই মানুহখিনি এই মঞ্চটো আমাৰ কাৰণে মঞ্চটো বনাইছে। যে আমি সেইটো কাৰণে সকলোৱে মিলাপ্ৰীতি থাকিম আৰু থাকিবই লাগিব। যে আমি যিটো সোমাতৰা বাগানৰ ঘটনা ঘটি গ'ল, কিন্তু এই 2-4জন লগতে যে ঘটনাটো ঘটি গৈছে, যে এইটো যাতে আৰু ভৱিষ্যততো আৰু ক'ৰবাত অসমবাসীত যে অসমত ক'ৰবাত যে এই ঘটনাটো ঘটিব নালাগে। আমি সদায় ককাই ভাই নিচিনা চলি আছোঁ। আৰু ৰাতিপুৱা গধূলি আমি নহ'লে আৰু আমাৰ অসমীয়া সমাজখিনি, আমাৰ আদিবাসী সমাজখিনি একদম ওতঃ-প্ৰোতঃ একেবাৰে জড়িত আছোঁ। আৰু ৰাতিপুৱা গধূলি সদায় আমি মিলাপ্ৰীতি দেখা, আৰু ৰাতিপুৱা গধূলি আমাৰ এই দুটা জাতি যে বহুত মিলাপ্ৰীতি আছে, এইটো সকলোৱে বহুত ভালকৈ জানে। যে ইয়াত 2-4জন মদ খোৱা মানুহ যে এইটো থাকেই প্ৰায়, বহুত মই দেখিছোঁ। বহুত মই ফাংচনত গৈছোঁ যে সকলোৱে গান গাবলৈ সুবিধা দিব লাগিব। অসমীয়াক দিব লাগে, আদিবাসীক দিব লাগে, আৰু যিখিনি ছিংগাৰ আছে সেইখিনি গোটেইখিনি যে সুবিধা দিবই লাগে। আৰু উঠি অহা যিবিলাক যে উঠি আছে ল'ৰা ছোৱালীক, ইহঁতকো অলপ সুবিধা দিব লাগে। তেতিয়া আমাৰ সমাজখন আকৌ আগলৈ যাব। আৰু মই এই ভিডিঅ'টো পাই পিনি যে এই ভিডিঅ'টো মই কৈছোঁ, আৰু এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব। এইটোতো মই ফেচবুকত দিম, যে আপোনালোকে ফ'ল' কৰি দিব। আৰু ইমান এতিয়া নমস্কাৰ, স্বাগতম জনাইছোঁ অসমবাসী ৰাইজ, যে জহাৰ।